নমস্কাৰ, হেল্ল' হাউ ইউ আপোনালোকে চাই আছে ইটো বহুতো 7 আৰু মই আপোনালোকৰ বন্ধু দেৱজিৎ ভৰালী। ইতিমধ্যে PWD যিসকল কেণ্ডিডেট, এই কেণ্ডিডেটসকলৰ ফাইনেল চিলেক্ট লিষ্টত তেখেতলোকক প্ৰভিজনেলি চিলেক্টেড বুলি লিখি থোৱা আছে। আৰু এই বিষয়টোক লৈ PWD যিসকল কেণ্ডিডেট আছে সেইসকলে হতাশাত ভুগিছে আৰু যথেষ্ট হতাশাত ভুগিছে বুলি মই অনুভৱ কৰিছোঁ। এইবাবে এই ভিডিঅ'টোৰ বনোৱাৰ অলপ মুহূৰ্তৰ আগতে মোক এজনী ছোৱালীয়ে নগাঁৱৰ পৰা ফোন কৰিছিলে। মই বুজিব পাৰিছোঁ যে তেওঁলোকৰ মনত কিমান আশা আছিল যে 14 তাৰিখে তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ হাতত ল'ব। হয়তো সকলোৰে আশা আছিল, কিন্তু ল'ব নোৱাৰিলে। কান্দিছে বহুত, মোক বহুত ৰিকুৱেষ্ট কৰিছে যে ভিডিঅ' এটা বনাই দিব লাগে। আচলতে ভিডিঅ'টো বনোৱা মোৰ এইটোৱে উদ্দেশ্য নহয় যে তেওঁলোকৰ বাবে, কিয়নো মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো মই কৈ দিম, কিন্তু মই কৈছিলোঁ যে সেইসকলৰ বাবে মই যদি মোৰ ভিডিঅ'তে আপোনালোকক সহায় কৰে মই নিশ্চয় কিয় নবনাম, সদায় বনাম। আপোনালোকৰ লগত আছোঁ, আপোনালোকৰ সুবিধাৰ বাবেই আমি ভিডিঅ' প্ৰস্তুত কৰোঁ। মূল কথাটো হ'ল কি যে PWD যিসকল কেণ্ডিডেট সেইসকলে প্ৰথম কথাই হ'ল, মই আপোনালোকক কৈছোঁ যে এটা কথা যে আপোনালোকে চিন্তা কৰি থাকিব নালাগে। কিয় নালাগে? চিলেক্ট যিহেতু হ'ল, আপোনালোকৰ চাকৰিটো সুনিশ্চিত হৈ আছে। বহুতে ভয় খুৱাই দিছে তেওঁলোকক যে চাকৰি আপোনালোকে নাপায়, কেছ হ'ব, কিবা কিবি হ'ব, এইটো চাকৰি কেতিয়াও নহয়। এই যিসকল মানসিকতাৰ ব্যক্তি তেওঁলোকক মই কৈছোঁ, এনেকুৱা মিছা কেতিয়াও প্ৰচাৰ নচলাব, তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি নকৰিব। তেওঁলোকে চাকৰি পোৱাটো সুনিশ্চিত হৈ আছে। আপোনালোকক যিসকল PWD কেণ্ডিডেট আছে মই তেওঁলোকক কৈছোঁ, এটা কথা কৈছোঁ, হয়তো চৰকাৰে 2টা দিন লৈছে সময়, কিয়নো PWDৰ চাৰ্টিফিকেট বহুতে এনেকুৱা ধৰণে বক্ৰ পথে উলিয়াইছে বুলি বহুতে ভাবি লৈছে। সেইবাবেই হয়তো চৰকাৰে আপোনালোকক এটা নিৰ্দিষ্ট প্ৰচিডিঅ'ৰ মাজেৰে নিবলৈ চেষ্টা কৰিছে। আৰু এই প্ৰচিডিঅ'ৰটো নিওঁতে অকণমান হয়তো চৰকাৰক সময় লাগিছে, কিন্তু তাৰ মিনছ এইটো নহয় আপোনালোকক চাকৰি নিদিব। চাকৰি দিবই, কিন্তু প্ৰচিডিঅ'ৰটো শুদ্ধ ৰূপত যোৱাটো আপোনালোকেও জানো নিবিচাৰে? আপোনালোকেও নিবিচাৰে জানো প্ৰতিজন PWD সঁচা অৰ্থত PWD প্ৰাৰ্থীয়ে এটা চাকৰি লাভ কৰক? সেইবাবে চৰকাৰে সময় লৈছে, আৰু তাৰ বাবে আপোনালোকে আশংকাত ভুগিব নালাগে। আৰু কোনোবাই যদি আপোনালোকক কৈছে যে নহ'ব বা কেছ কৰিব কিহক লৈ? মোক কওকচোন, কিহক লৈ কেছ কৰিব? এই বুলি কেছ কৰিব নিজে PWD প্ৰাৰ্থীসকলক চাকৰি দিব নালাগে? এইটো কিবা অবান্তৰ কথা। যিসকল PWD প্ৰাৰ্থী যদি ফেক আছে, তেতিয়াহ'লে আমিও বিচাৰোঁ তেওঁলোকক সেই লিষ্টৰ পৰা বাদ কৰক, কাৰণ প্ৰকৃততে PWD প্ৰাৰ্থীসকলে চাকৰি পাওক, আৰু সেইটোৱে ষ্টেপ চৰকাৰে ল'ব আমি যিমান দূৰ জানো। সেইকাৰণে ভয় কৰিব নালাগে তেওঁলোকৰ চাকৰি নহ'ব বুলি। মই আকৌ কৈ দিছোঁ যে আপোনালোক নিশ্চিন্তে থাকক, খালি 2 দিন দেৰি হৈছে। ইমান দিন যিহেতু ৰ'লে অধৈৰ্য নহ'ব, অধৈৰ্য হৈ কিবা ডিচিশ্যন নল'ব, মনতে ভাঙি নেপেলাব, আপোনালোকৰ চাকৰিটো নিশ্চয় হ'ব। লগতে কথা হ'ল যে আকৌ নিযুক্তি হ'বনে? বহুতে হতাশাত ভুগি আছিল, কিন্তু মাননীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজিৰ যি বক্তব্য, তেখেতে আজি দিল্লী গৈছিলে, হয়তো দিল্লীৰ পৰা এটা মই তেখেতৰ ভিডিঅ' চাইছিলোঁ নিউজত, যে 6 মাহৰ ভিতৰত, মানে চৰকাৰখনৰ 1.5 বছৰ অৰ্থাৎ আৰু 6 মাহৰ ভিতৰত তেওঁলোকে 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিব। এতিয়া লেটেষ্ট এমাহৰ ভিতৰত 10,000 প্ৰাৰ্থীক চাকৰি দিম বুলি ক'লে। ঠিক আছে, এই 10,000 পুলিচ আৰু হেল্থৰ কথা ক'লে, সেইটো আমি ধৰি ল'লোঁ। ইয়াৰ পাছত আপোনালোকৰ শিক্ষাৰ বিভাগত চাকৰি ওলাবনে নোলায়? ওলাব বুলিতো খাটাং কোৱা নাই মই মোৰ ফালৰ পৰা, কিন্তু মই এক অনুমান কৰিছোঁ। আপোনালোকে চাব, এতিয়া 29,000 চাকৰি তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ কৰিছে। লগতে 10,000 হ'লে 39,000 বা 40,000 হ'ব। আৰু যদি উলিয়াই আৰু থাকি যাব 60,000, মানে 50%তকৈ বেছি থাকি যাব। এই 50%ত কোন আছে? আপোনালোকে নিশ্চয় যদি নিজেও এটা বিবেচনা কৰে যে অসমত এনেকুৱা কোনটো বিভাগ আছে য'ত ভেকেঞ্চি বেছি। সেনেকুৱা 2টা ডিপাৰ্টমেণ্ট বা 3টা ডিপাৰ্টমেণ্ট আছে। এটা হৈছে পুলিচ ডিপাৰ্টমেণ্ট,
আটাইতকৈ বেছিকৈ থাকে এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু হেল্থ ডিপাৰ্টমেণ্ট। এই তিনিটা বিভাগত সৰ্ববৃহৎ নিযুক্তি প্ৰতিবাৰে হয়, কাৰণ ইয়াত মানুহৰ সংখ্যা যি মানে যিসকল আছে পোষ্ট আছে, পোষ্টৰ সংখ্যা বেছি থাকে। বাকী এনেকুৱা ডিপাৰ্টমেণ্ট আপোনালোকৰ দৃষ্টিগোচৰ হয়নে য'ত বহুত সংখ্যক আছে পোষ্ট? তেনেকুৱা ডিপাৰ্টমেণ্ট ইমান নাই, যে আৰু 2-1 আছে, কিন্তু থাকিলেও যিহেতু এতিয়া আধাই হোৱা নাই 50%, তেতিয়াহ'লে আৰু 50% যেতিয়া দিব, তেতিয়া নিশ্চয় এডুকেশ্যন ডিপাৰ্টমেণ্ট ইয়াত সন্নিৱিষ্ট হৈ আছে। এডুকেশ্যন ডিপাৰ্টমেণ্টত ইতিমধ্যে আপোনালোকে জানে, যিসকলে নতুনকৈ ৰিক্ৰুটমেণ্ট হৈছে বা নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে গম নাপাব পাৰে, এডুকেশ্যন ডিপাৰ্টমেণ্টত ইতিমধ্যে এমালগেশ্যনৰ কাম সম্পূৰ্ণ হৈছে, যে স্কুলবোৰ এমালগেট হ'ব, লগতে ৰেচনালাইজেশ্যন কৰিব। ৰেচনালাইজেশ্যন যেতিয়া কৰিব তেতিয়া কি হ'ব, ক'ত ক'ত শিক্ষকৰ অভাৱ আছে সেইটো কথা গম পাই যাব চৰকাৰে, আৰু সেই খালী পোষ্টবোৰত চৰকাৰে নিযুক্তি দিবলৈ চেষ্টা কৰিব। লগতে SSA যিহেতু পোষ্ট খালী হৈ গৈছে, এই SSA খিনি পোষ্ট কি হ'ব, সেই সকলো কেলকুলেশ্যন কৰি মোৰ যি ভাবিছোঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টতো বৃহৎ নিযুক্তি এটা আকৌ হ'ব। সেইবাবে আপোনালোকে মন ভাঙি দিব নালাগে, আকৌ এটা নতুন উদ্যমেৰে আপোনালোকে চেষ্টা কৰি থাকক। কিন্তু সময় থাকোঁতেই কৈছোঁ, আপোনালোকৰ যদি ক'ৰবাত ক্ৰুটি হৈ আছে তেতিয়াহ'লে আপোনালোকক শুধৰাই লওক। আপোনালোকৰ ক'ত পোৱাত ড্ৰবেক হৈ গ'ল আকৌ এবাৰ নিজকে সুধি চাওক যে আপোনাৰ কোন মাৰ্কছৰ কাৰণে কি হৈছে। সেইকাৰণে ভয় কৰিব নালাগে। এডুকেশ্যন ডিপাৰ্টমেণ্টত যে চাকৰি ওলাব ই প্ৰায় নিশ্চিতই হৈছে। ওলোৱাটো এই হিচাপটোৰ পৰা ওলাব যেন মোৰ মনে অন্ততঃ 100%ই মনে কৈছে, কিন্তু এতিয়ালৈকে যিহেতু নটিচ নহ'লে কোনো এটা কথা একদম শুদ্ধকৈ কৈ দিয়াটো ভুল, কিন্তু ওলাব বুলি আপোনালোক চিয়'ৰ হৈ থাকক। এডুকেশ্যন ডিপাৰ্টমেণ্টতো ওলাব, হেল্থত ওলাব যথেষ্ট, লগতে এডুকেশ্যন ডিপাৰ্টমেণ্টতো ওলাব। আৰু লগতে যিহেতু বহুত সংখ্যক, আৰু 50,000, 10,000 বাদেই দিলোঁ, 40,000 পিছত আৰু 10,000 বাদ দি দিলোঁ, সেইটো যিমান ক'ৰবাত ওলালে, আৰু 50,000, এটা বৃহৎ সংখ্যা। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় তাক কৰি দেখুৱাই, সেই তেখেতৰ ভাষ্যত আমি সম্পূৰ্ণ বিশ্বাস ৰাখি এষাৰ কথা আজি ক'ব পাৰোঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টত চাকৰি ওলাব। যিহেতু প্ৰফেচাৰ বা হাই যিসকল আছে, হাই লেভেলত যিসকল এডুকেশ্যন ডিপাৰ্টমেণ্টত জড়িত, তাত ইমান সংখ্যক পোষ্ট নোলায় কেতিয়াও। ওলালে ক'ত ওলাব, প্ৰাইমেৰী লেভেলৰ যিসকল আছে তাতেই ওলাব। সেইকাৰণে DEE বা SSAত যথেষ্ট পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে। আৰু এনেকুৱা যদি আপোনালোকক মই নটিচ পাওঁ, নিশ্চয় লগালগ ক'ম। চাই থাকিব ইটো বহুতো 711। থেংক ইউ।